নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম সকলোকে। আজি কাজিৰঙাৰ বাবে এটা গৌৰৱৰ দিন, অৰ্থাৎ আজি 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ আচলতে বিশ্ব পৰ্যটন দিৱস। আৰু আপোনালোকে সকলোৱে জানে কাজিৰঙাখন পৰ্যটকৰ বাবে কিমান প্ৰয়োজনীয় বা পৰ্যটকৰ কিমান মহত্ব এই কাজিৰঙাৰ বাবে। তো ইয়াত আমাৰ এই জিপচি কাউণ্টাৰত এটা ফাংচন পাতিছে, মিনিষ্টাৰো আহিব। তো ব'লক তালৈ যাওঁ। ফালে পূৰা বৰষুণ দি আছে। এইফালে ড্ৰাইভাৰ মানে ড্ৰাইভাৰ আচলতে ড্ৰাইভাৰ বুলি ক'ব নোৱাৰি আৰু ড্ৰাইভ হয় মোৰ। তো চাই দিব ভিডিঅ'টো একেলগে। বাই বাই। ইফালে আমি কহৰা চাৰিআলি পাই গ'লোহি। ইয়াত পূৰা পুলিচ। এতিয়া এইফালে বোকাহাট ফালৰ পৰা আহিলে লেফ্ট চাইডে সোমাই দিব লাগিব, তেতিয়া আমি চেণ্ট্ৰেল ৰেঞ্জটো পাম। এয়া আমি গৈ আছোঁ চেণ্ট্ৰেল ৰেঞ্জলৈ। এয়া বনাই আছোঁ আৰু ৱৰ্ল্ড টুৰিজিম ডে মস্তকে এটা প্ৰতিমা বনাই থোৱা আছে। যাব এইফালে মই বৰ্তমান উপস্থিত আছোঁ এয়া জিপচি কাউণ্টাৰ। ইফালে এতিয়া স্পৰ্টিং দি আছে যোনখিনি কৰ্মকৰ্তা, আৰু মোৰ লগত আছে মনজিত ভাই, এই অসমৰ বিখ্যাত বাঁহী বাদক বা এয়া এফালে প্ৰগ্ৰেম হৈ আছে। আৰু ইয়াতে এটা বাৰেবহনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তো চাই থাকক আপোনালোক সকলোকে। বাৰেবহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে এয়া গায়ন বায়নৰ টীমটো ৰেডি হৈ আছে। আৰু এইফালে এটা ডাঙৰ স্তম্ভ, তাতে আছে সত্ৰীয়া টীমটো, আৰু তেনেকুৱা বহুতো ধুনীয়া ধুনীয়া অৰ্থাৎ বহুত দূৰৰ পৰা টীম আহিছে। এইটো সত্ৰীয়া টীম, মিচিং টীম। এয়া কৰবেট ফাউণ্ডেশ্যনৰ ফালৰ পৰা এটা টীম আহিছে। তাৰপৰা এয়া আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ টীম, আৰু এইফালে অৱশেষত বিহু। এয়া আমাৰ কাজিৰঙাৰ একমাত্ৰ কলেজ, চৰকাৰী আদৰ্শ মহাবিদ্যালয়। বোলা কেনেকুৱা অনুভৱ তোমাৰ? আগত একদম প্ৰথমে তুমি আজি কেনেকুৱা লাগিছে? এয়া বিস্তীৰ্ণ আমাৰ কালচাৰেল ছেক্ৰেটাৰী চাওঁ, বেষ্টটো চাওঁ, নতুনকৈ পাইছে, বেষ্ট থাকিল। এয়া খুচি বাইদেউ, এয়া পাৰ্থ ৰাজকুমাৰ। এয়া আমাৰ মঞ্চত মনজিত বৰা। আকৌ জীপ চাফাৰী কাউণ্টাৰত ৱৰ্ল্ড টুৰিজিম ডে উপলক্ষে আহি গ'লোঁ ৰাতিৰ প্ৰগ্ৰেম চাবলৈ। এইফালে বড়োসকলৰ প্ৰগ্ৰেম চলি আছে, তাৰপিছত অলপ দেৰি পিছতে মিচিংসকল, তেনে কৰি বিভিন্ন জনজাতিৰ পাৰফৰ্মেঞ্চ হ'ব। তো চাই থাকক।
বাজো